টিক টিক 1, টিক টিক 2, টিক টিক 3 বহুত দিনৰ বিৰতিৰ মূৰত আমি কৰা আজি পৰুৱা যোনখন শৰ্ট মুভি ৰিলিজ হৈ আছে আৰু এতিয়া মই মোৰ ফ্ৰেণ্ডৰ লগত মোৰ হাজবেণ্ডৰ লগত ধুনীয়াকৈ এনজয় কৰি লওঁ পুৰা পৰুৱা এখন চাই লওঁ এয়া চাওক মোৰ পুৰা অকণ পৰিৱেশটো দেখাই দিছোঁ সেইফালে মই পুৰা মানুহ মাতি আনিছোঁ এই মোৰ ফ্ৰেণ্ড হয় আৰু মা হয় এইফালে কেনেকুৱা ফিল ৱাও আমাৰ ঘৰৰ পৰিৱেশটো চাওকচোন এতিয়া একদম প্ৰথমবাৰৰ কাৰণে জীৱনত এয়া ষ্টাৰ্ট হৈ আছে এতিয়া ষ্টাৰ্ট হৈ যাব আৰু তো গতিকে লিংকটো মই আপোনালোকক দি দিম মোৰ অকণ কমাই দিয়া লিংকটো মই দি দিম মোৰ ইউটিউব চেনেলত ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলোৱে চাব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যিখিনি ভুল হৈছে সেইখিনি শুধৰাই দিব আৰু আগলৈকে ভালকৈ কাম কৰি যাবৰ কাৰণে তো আজি মই ঘৰত ষ্টাৰ্ট কৰিছোঁ ব্লগটো অকণমান সময় এওঁলোকৰ লগত থকাৰ পাছতে মই আজি মোৰ এই শুভ ক্ষণটো মই মোৰ বেষ্টিৰ লগত এক্সপ্লেইন কৰিম টাইমটো তো বলক ইয়াৰ পিছত কি হয় সকলোখিনি দেখাই দিম আৰু মাজতে অকণমান মই প্ৰিমিয়াৰ দেখাই দিম টিক টিক 1, টিক টিক 2, টিক টিক 3 এয়া ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ শৰ্ট মুভি আমি এতিয়া এয়া একদম পুৰা ৰিলিজ টাইম দেই এয়া চাওক ৱাও আমাৰ ঘৰত পুৰা শ্বুটিং কৰিবলৈ যাওঁতে প্ৰথমখন চাদৰ পিন্ধিছিলোঁ মই এখেতৰ পৰা গতিকে এখেতক মাতি আনিছোঁ বহুত বহুত ধন্যবাদ চাদৰখন দিয়াৰ কাৰণে আৰু আজিয়ে ভালকৈ থেংকছটো কৈছোঁ তো আমাৰ এখেতেও চান্স এটা পাইছিলে এতিয়া লাষ্ট কৰিছে চাবলৈ ল'ব ব'ল আমি বেটিও পূৰা ধুনীয়াকৈ কম্বল চম্বল উৰি লৈছে তো এতিয়া অকণমান মই চাই লওঁ চিনেমাখন এটি চাই আছে মই এবাৰ চালোঁ খুব ধুনীয়া হৈছে খুব ভাল হৈছে মই প্ৰথমবাৰ কৰিছোঁ এক্টিং মোৰ লগতে এখেতেও কৰিছে গতিকে কিবাকিবি যদি ভুল হৈছে আপোনালোকেও চাব অকণমান শুধৰাই দিব আৰু তেওঁলোকক এতিয়া চাহ একাপ দি লওঁ তাৰপিছত গৈ আছোঁ মই মোৰ বেষ্টি ঘৰলৈ তো চাহ একাপটো দিবই লাগিব যিহেতু ধুনীয়াকৈ চাবলৈ বুলি আহিছে মোক ইমান ধুনীয়াকৈ কমপ্লিমেণ্ট কৰিছে তো গতিকে বলক আৰু ইয়াৰ পিছত গোটেইখিনি ধুনীয়াকৈ দেখাই দিম ফাইনেলি মই বেষ্টি ঘৰ আহি পাই গ'লোঁ ষ্টেপত উঠি আহিছোঁ একেবাৰে তাই গম নাপায় এতিয়া ছাৰপ্ৰাইজ দিম তাইক এতিয়া কলিং বেলটো বজাম অকণমান এইখন আন্ধাৰ হৈ আছে গতিকে ভিতৰলৈ যাওঁচোন ব'লক কলিং বেলটো বজাওঁ তাইৰ ৰিয়েকশ্যনটো আজি চাম কলিং বেলটো বজাইছোঁ দেই কেনেকুৱা আন্ধাৰ হৈ আছে নহয় বহুত বেছি আন্ধাৰ হৈ আছে আৰু এতিয়া কলিং বেলটো বজাইছোঁ আৰু এবাৰ বজাই দিওঁ কোনে বজাইছে ৰিয়েকশ্যনটো চাম ৰিয়েকশ্যন চাওঁ থেংক ইউ এয়া মোৰ বেষ্টি আৰু চেলিব্ৰেশ্যন কৰিবৰ কাৰণে মজা আৰু সদায় তোলে ভাল মানে আশীৰ্বাদ থাকিল সদায় আগুৱাই দিয়া ডাৰ্লিং তাই উখাব চাব গতিকে এনেকৈ কৰি ল'বলগীয়া হৈছে আৰু এতিয়া পৰা তাইক ছাৰপ্ৰাইজ দিছোঁ কেনেকুৱা লাগিছে ছাৰপ্ৰাইজটো বহুত ভাল লাগিলে কিন্তু আজি ৰাতি পাৰ্টিটো তুমিয়ে দিব লাগিব অ'কে একদম পাৰ্টি খুৱাই যাম বুলি আহিছোঁ আৰু ফেমিলিক পিছত ফোন কৰি মাতি দিম আৰু চবকে আৰু এতিয়া মই অকলে আহিলোঁ তাইক ছাৰপ্ৰাইজ দিব বুলি চাওক এতিয়া কেনেকুৱা আৰু কিবা কিবি লৈ আহিছোঁ মই দি আছোঁ অ'কে আজি অকলে মই চেলিব্ৰেট কৰা নাই তো সখী ঘৰত আহি পিনে চেলিব্ৰেট কৰিব আহিছোঁ আৰু আজি মোৰ চিনেমা এইটোত চাম ধুনীয়াকৈ ডাঙৰ যদি গোটেইকেইটা বহি লয় ফাইনেল আকৌ এবাৰ চাই দিব পাৰোঁ তো এতিয়া আয়োজন পটাপট কিবা কিবি কৰি লওঁ দুইজনীয়ে তো তেতিয়া চবকে মাতিবৰ কাৰণে আয়োজন এতিয়া ঢেৰ কিবা কিবি হ'ব আমি দেখাই থাকিম প্ৰত্যেক সময় পিছতে অ'কে মই নাখাওঁ এফালে খাব আৰু আমি পূৰা এফালে বহি আছোঁ আমাৰ তহি দাদাই খাব চাহ খাওঁ আৰু ময়ো একাপ ধুনীয়াকৈ চাহ খাই লওঁ আৰু আমি এনেকৈ বহি পিনে ধুনীয়াকৈ চাহ খাইছোঁ আৰু কি হ'বলৈ গৈ আছে আৰু এটা স্পেচিয়েল আইটেম বনাম দুজনীয়ে মিলি যায় কি বনাম সেইটো দেখাই দেখিম এতিয়া পটাপট চাহকাপ খাই লওঁ ব'লক আৰু ইমান ধুনীয়া চাহকাপৰ কালাৰ চকাল যিহেতু আজি বতৰটো ঠাণ্ডা লাগি আছে তো একাপ চাহ আৰু ৱাও নক'বই তো এইখিনি ধুনীয়াকৈ একদম খাই লওঁ পূৰা তাৰপিছত ৰেচিপি
কি আছে দেখাই দিম পুৰা স্পেচিয়েল একদম ধুনীয়া এটা আমাৰ অসমীয়া ট্ৰেডিচনেল পিঠা বনাব গৈ আছে আৰু এইটো মই শিকি আছোঁ আৰু কি পিঠা বনাইছে এইটো কৈ দেচোন আৰু কেনেকৈ বনাইছে গোটেইকেইটা ধুনীয়াকৈ দেখাই দিম এইটো ভাপৰ পিঠা এয়া চাউলৰ গুড়ি ৱাও আৰু এইফালে নাৰিকলটো পিচি তাৰপিছতে পিঠাগুড়িৰ লগত ধুনীয়াকৈ বনাব আৰু এইটো ময়ো শিকি আছোঁ আৰু বলক এতিয়া এইটো কেনেকৈ বনায় এয়া সব পিঠাগুড়ি ধুনীয়াকৈ ৰেডি কৰি থৈছে আৰু এতিয়া মই ব্লগিঙৰ উপৰিও এটা শ্বৰ্টছো লৈ লওঁ যিহেতু আমাৰ অসমীয়া একদম ধুনীয়া এটা ট্ৰেডিচনেল পিঠা আৰু আজি খাম ধুনীয়াকৈ আৰু অলপ শিকিও ল'ম আৰু আপোনালোককো দেখাম কি কি ইনগ্ৰিডিয়েণ্টছ ইয়াত দৰকাৰ হৈছে বেছি বিশেষ একো নাই দেখিছোঁ অকল পিঠাগুড়ি আৰু নাৰিকল ন তো এইখিনি ভালকৈ ধুনীয়াকৈ দেখাই দেচোন এক ছেকেণ্ড অ'কে পিঠাগুড়িৰ লগত নাৰিকলখিনি ধুনীয়াকৈ মিলাই দিছে আৰু একদম কেনেকৈ কি কৰি কৈ দিয়ক এবাৰ পিঠাগুড়িৰ লগত নাৰিকলখিনি মিক্স কৰি পেলাই ইয়াত আপোনাৰ দিব লাগিব আমুল তাজা যিহেতু তলত আছে এইটো এতিয়া আমুল তাজাটো লৈছোঁ ইয়াত এতিয়া মানে দিছে নাৰিকলৰ পেষ্টটো আৰু লগত পিঠাগুড়ি আৰু ইয়াত এতিয়া গাখীৰ মিলাই ধুনীয়াকৈ এইখিনি হেৰি কৰি ল'ব মিক্সনটো মিলাই ল'ব তো চাওকচোন ইমান ধুনীয়াকৈ শিকিবও পাৰিছোঁ আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰিব পাৰিব একেবাৰে ইজি আৰু এইটো মই নিজেও বনাম ট্ৰাই কৰিম আপোনালোকেও ট্ৰাই কৰিব আৰু খুব ধুনীয়া হয় খাবলৈ তাইৰ হাততো ভাল লাগে খাই অকল পিঠা বুলিয়ে নহয় চব বস্তু খুব টেষ্টি বনাই ঘৰলৈ গ'লে মই ভালকৈ টেষ্টিকৈ খুৱাব নোৱাৰোঁ আৰু মই এতিয়া অলৰেডি জাকে চাগে ঘৰত থকা ভাগে গুচি আহিলোঁ এইবিলাক ইগন'ৰ কৰিব আৰু আলহী ঘৰত বুলি তো মানে ফলাফল এক্সাইটিং মুডত আহি গ'লোঁ তো সেইটো কাৰণে মানে ড্ৰেছটো চেঞ্জ কৰি দিবলৈ মন নগ'ল আৰু এনেকৈ গুচি আহিছোঁ এতিয়া ইয়াত পৰা চেনি মিলাই দিছোঁ ৱাও অকণ ওচৰলৈ লৈ না কিমান মানে জোখমতে আৰু চেনিটো কাৰণ পিঠা বুলিলেতো অলপ মিঠাও লাগে ন চেনি হৈ গ'ল তাৰপিছত ইয়াত এইটো ড্ৰাই পাউডাৰ আমুলৰ আমুলৰ ড্ৰাই পাউডাৰটো লাগে ন তাৰপিছত এইটো আকৌ ধুনীয়াকৈ মিক্স কৰিব লাগিব এই মিশ্ৰণটো দেখি এনেই খাই দিব মন গৈছে আৰু তাতে পিঠা ৱাও অলমোষ্ট হৈ গৈছে মোৰ ল'ৰাটো অলৰেডি এতিয়া আহি পাই গ'ল সি আন্টি কি বনাইছে চা কি কৰিছা ইডলি ষ্টাইলত পুৰা ধুনীয়াকৈ অলপ তেল মিক্স কৰি দিব পিঠাটো নাচি নাযায় খবৰ কাৰণে কিমান দেৰি লাগে আৰু এইটো মানে কি ৰাতিপুৱা সময়ত চাহৰ লগত যদি ইয়াৰ এটা খাই দিয়া যায় নহয় একদম মানে পেট ভৰি যাব চাগে ন আৰু খুব হেল্ডি ন পিঠাগুড়িটো আমাৰ মানে স্বাস্থ্যৰ কাৰণেও ভাল হয় তো আৰু খাবও লাগে জলপান চলপানটো মানুহবিলাকে খাই তো এনেকৈ নাৰিকল মিলাই পিঠা বনাই খোৱাটো বেলেগ আৰু টেষ্টি তো তুমি দেখাই দিয়া আপোনাক ওচৰতে এইটো কেনেকুৱা ষ্টাইলত দিছে মোক অকণমান দেখাই দিয়া এইটো এইটো হৈছে ইডলি ষ্টেণ্ড কিন্তু ইয়াত ইডলিও হৈ যায় ম'মো হৈ যায় পিঠাও হৈ যায় এই পিঠা এক ছেকেণ্ড তো এতিয়া ফাইনেলি তো এতিয়া এইটো ষ্টেণ্ডত হৈ যাব তাৰপিছত একে ফাইনেল আপোনালোকক কেনেকুৱা হয় দেখাম আৰু খাই কম কেনেকুৱা লাগে ফাইনেলি পিঠাখিনি হৈ গ'ল এতিয়া আমি চাম কেনেকুৱা হৈছে ফাইনেল মানে নেক্সটটো আকৌ চলাই দিছে এয়া চাওক কিমান ধুনীয়া হৈছে পিঠাখিনি আৰু ময়ো এক ছেকেণ্ড ময়ো শ্বৰ্ট হেৰি কৰি আছোঁতো শ্বৰ্ট অ'কে ৱাও
চাওক আৰু দি থোৱা আছে মই দেখাই দিছোঁ এইটো হৈছে একদম একে ৰেডি হৈ গ'ল এয়া দেখিছে ইমান ধুনীয়া ছফ্ট হৈছে পিঠাটো এয়া আৰু এতিয়া আমি পুৰা ধুনীয়াকৈ খাম গৰমে গৰমে আৰু এইখিনি আকৌ তেনেকেই এইটো প্ৰচেছতে দি দিছে ধুনীয়াকৈ তো ফাইনেলি একদম ধুনীয়াকৈ হৈ যাবগৈ এতিয়া আৰু ইয়াৰ এটা এতিয়া মই লগালগ টেষ্ট কৰি চাওঁৱেই মানে কেনেকুৱা হৈছে তো মই ভাল হৈছে সঁচাইনে সঁচা থেংক ইউ দেই কাৰণে বনাইছিলোঁ ছাৰপ্ৰাইজ দিব আহি নিজে ছাৰপ্ৰাইজ হৈ গৈছোঁ ইমান ধুনীয়াকৈ খাবলৈ পায় যেতিয়া মোক ছাৰপ্ৰাইজ দিছোঁ তো মোৰো এটা বনে ন পকীকো দিয়াটো সঁচাকৈ দেই বহুত ভাল লাগিছে আপোনালোকৰ ট্ৰাই কৰিব গোটেইখিনি দেখিলেই আৰু ময়ো ট্ৰাই কৰিম এইটো মই আকৌ মোৰ নেক্সট ব্লগত কেতিয়াবা বনালে হৈ গ'ল এতিয়া চিকেন বনি আছে আৰু এফালে ডাক আনিছে এফালে মাছ একদম হালধি নিমখ লগাই থৈ দিছে আৰু চিকেনখিনি এতিয়ালৈকে একো দিয়া নাই ন এতিয়া অলপ দেৰি এনেকৈ এৰি দিছে আৰু মই অকণমান লৰাই দিছোঁ আৰু এফালেতো কি কৰি আছ আলু চলি আছোঁ আৰু মোৰ অকণমান ঠাণ্ডা লাগিলে যিহেতু মই ব্লেজাৰ পিন্ধিছোঁ এইটো খুলি দিলোঁ তাই ভাগৰ এটা পিন্ধি আছোঁ এতিয়া পূৰা ধুনীয়াকৈ আলু কাটি আছে আৰু এইফালে মটৰ এইখিনি কি মটৰ আলু তো আজি ধুনীয়া ধুনীয়া ৰেচিপি একদম ফাইনেল দেখাম ৰেচিপি কি বনিছে আৰু গোটেইখিনি আহি লওক আমি গোটেইখিনি লগ পাই লওঁ এতিয়ালৈকে লগ পোৱা নাই এখেতো পোৱা নাই আৰু তাহিৰো অলপ ওলাই গৈছে আহি লওক আৰু এটা ধুনীয়াকৈ মোৰ নামটো কৰ এয়া হৈছে আলি আৰু এখেতৰো এটা ইউটিউব চেনেল আছে আপোনাৰ কৈ দিয়াচোন ইউটিউব চেনেলটো মোৰ ইউটিউব চেনেলৰ নামটো ফ্ৰীলাইফ আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধুনীয়া ধুনীয়া গান শুনিবলৈ পাব যিহেতু তেওঁ গান নিজেই চব ইউটিউবাৰৰ মাজত মই তুমি গানখিনি নিজে কৰা ন কি কৰা মানে নিজে গানটো বনাই ইলেক্ট্ৰনিক মিউজিক প্ৰডিউচাৰ হয় তেখেত আপোনালোকে তেখেতে ক'লেই লিংক মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আমি গোটেইখিনি মিলি খানাটো বনাই লওঁ তাৰপিছতে আকৌ আমাৰ যিহেতু এতিয়ালৈকে মই সঠিক চাব দিয়া নাই মোৰ চিনেমাখন যোনখন আজি ৰিলিজ হৈছে তো একেবাৰে ফাইনেল আমি গোটেইকেইজনে চাম লগতে ফূৰ্তি ফাৰ্তাকৈ তো তাৰো ভিডিঅ' কৰি থাকিম সকলোখিনি চাই থাকিব ৱাও এইফালে দেখিছেনে ডাক বনি আছে মুৰ্গী বনিলে এফালে মাছ ফ্ৰাই কৰি আছে আৰু এফালে দালি গৰম কৰিছে এতিয়া অলৰেডি বনাই হৈ গ'ল আৰু আমাৰ এতিয়া খাবলৈ অলমষ্ট হৈয়ে গৈছেগৈ তো একদম ধুনীয়াকৈ কালাৰ চাওকচোন হাঁহৰ মাংস আৰু এইটো বনাইছে তাইৰ হাজবেণ্ডে দেই একদম পূৰা ফাইনেল আকৌ এবাৰ ধুনীয়াকৈ দেখাই দিম এওঁলোকো আহি পাই গ'ল অলৰেডি এতিয়া খানা ৰেডি হৈ গ'ল আৰু কি আইটেম আছে আৰু কোনে কোনে এতিয়া বহিছে খাবৰ কাৰণে তাক অকণমান দেখাই দিছোঁ এফালে তাহিদ একদম ধুনীয়া ধুনীয়া ৰেচিপি বনাইছে আজি তুমি বনোৱা ৰেচিপিটো অকণমান দেখাই দিব খুজিছোঁ ৱাও কালাৰ চব ডাক ৱাও মোৰ মানে সদায় ভাল লগা সেইটো হৈছে ডাক আৰু আমাৰ ধৰা আজি তুমি কোৱাচোন ফ্ৰেণ্ডৰ লগত চেলিব্ৰেট কৰি কেনেকুৱা লাগিছে যিহেতু আজি আমাৰ কাৰণে বহুত ভাল দিন এইফালে চাই কোৱা আমি আহিলোঁ তেহেঁতৰ লগত চেলিব্ৰেট কৰিব ৱাও বাপৰে আৰু চিকেনটোৰ কথা নক'লেও নহ'ব কাৰণ মোৰ একদম বেষ্টিয়ে বনাইছে বহুত কষ্ট কৰি পিনে আজি অলপ কেনেকৈ বনাইছিলা কি বনাইছিলা আৰু তাতে মোক ইমান ধুনীয়া এটা পিঠা খোৱালে তাৰ কাৰণে থেংক ইউ এইফালে চোৱা এইফালে চোৱা চিকেনটো গ্ৰেভি বনাইছা আৰু ৱাও তাৰপিছতে এইফালে ভাইটি জালুকীয়া মজা আৰু তাইতো সদায় বহুত ধুনীয়া চাটনি বনাই এইটো নেদেখালেও ভুল হৈ যাব মোৰ একদম পূৰা ধুনীয়াকৈ আচাৰ চাটনি বনাই বটলত ৰেডি কৰি থৈ দিয়ে আৰু যেতিয়াই মই আহোঁ কোনটো বটল খাম সেইটো চইচ কৰি পিনে খাওঁ ধুনীয়াকৈ আৰু এতিয়া পূৰা ছাৰ্ভ কৰি আছে চব বটল খাওঁ তো এওঁলোকে খাই লওক তাৰপিছতে আমি খাম আৰু এবাৰ ধুনীয়াকৈ ৰেচিপিটো দেখাই দিছোঁ ফাইনেলি এতিয়া আমি ভাত সাজ খাই লওঁ আইটেমছখিনি আপোনালোকক দেখালোঁ আৰু এতিয়া ভোকো লাগিছেগৈ ধুনীয়াকৈ ভাতটো খাই লওঁ তাৰপিছতে যেদিনাখন অকণমান চাম এহেঁতকো দেখাম তাৰপিছতে আৰু এণ্ড কৰিম মোৰ ভিডিঅ' তো এতিয়া ফটাফট খাই লওঁ বোলো
মেলি এতিয়া ধুনীয়াকৈ অলপ চিনেমাখন এখন তামোলখন খাই আছোঁ কেনেকুৱা খাওঁ আৰু পুৰা ভালকৈ বঢ়া কি খাব বহিছ এতিয়া পুৰা খাম বোলে দূৰত বহি লৈছোঁ তুমি লগাই লৈছোঁ হলত চোৱা নিচিনা ফিল দেই একদম চবফালে অন্ধকাৰ কৰি লৈছোঁ এইডোখৰ ষ্টাৰ্টিং আৰু আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম লিংকটো সকলোৱে চাব দেই সখীৰ ঘৰৰ পৰা বিদায় লৈছোঁ আৰু নিজৰ ব্লেজাৰটো পিন্ধি ল'লোঁ আৰু সিহঁতকো চিনেমাখন দেখালোঁ এতিয়া এওঁলোকে ক'ব কেনেকুৱা হৈছে কি হৈছে দুইজনকে চিনেমাখন একদম ৰক ষ্টাৰ সখীয়েতো মোক ক'বই কিন্তু সখীৰ হাজবেণ্ডৰ পৰা দুআষাৰ শুনিবলৈ পালে ভাল লাগিব কাৰণ ধুনীয়াকৈ খুব হাঁহি হাঁহি চালে বেছিকৈ একো নকওঁ চবৰে মানে এক্টিংৰ পৰা আদি কৰি ডাইৰেকশ্যন গোটেইখিনি ভাল হৈছে আৰু কণ্টেণ্টটো খুবেই ভাল গতিকে সকলোৱে চাব আৰু বা ধন্যবাদ সঁচাকৈ আমি গোটেই টিমটোৱে কষ্ট কৰিছিলোঁ আচলতে সেইটো কাৰণে বহুত ভাল হৈছে আৰু এতিয়ালৈকে 4টা বজাত ৰিলিজ হয় 1.7K ভিউৱাৰ্ছ অলৰেডি হৈ গৈছে আৰু আপোনালোকক চাব মৰম দিব আৰু আগলৈকো যাতে তেনেকৈ কাম পাই যাওঁ আৰু আজি বহুত ভাল লাগিলে চেলিব্ৰেশ্যনটো বেছি লগত কৰিবলৈ পাই তো আজি ব্লগ ইমানতে সামৰি মাৰিছোঁ আজিলৈ আহিছোঁ বাই বাই এতিয়া আমি ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ গতিকে আজিলৈ আহিছোঁ বাই বাই বাই